ঘটনাটো আজি সন্ধিয়া 8টা বজাৰ পিছত আমি অকস্মাত ফোন পালোঁ যে ডালিগাঁও মেইন গেটৰ ওচৰত এটা এক্সিডেণ্ট হৈছে। আমি লগে লগে আহি পালোঁ। আহি পিনি মটৰচাইকেলৰ সৈতে এজন ল'ৰা স্পটত পৰি থকা দেখা পালোঁ। ল'ৰাটো অনুমান মানে ডেড হোৱা বুলি আমি অনুমান কৰিলোঁ। মটৰচাইকেলৰ যিটো ডেমেজ চিন অফ ক্ৰাইমটো দেখা পাই আমি অনুমান কৰিব পাৰোঁ যে কোনোবা ট্ৰাক বা বাছে হয়তো ৰাইট ছাইডৰ পৰা মাৰি দিয়াৰ কাৰণে কাষতে থকা ফ'ৰলেনৰ ৱালত চিটিকি গৈ খুন্দা লাগি হয়তো ল'ৰাটোৰ মৃত্যু হোৱা বুলি আমি অনুমান কৰিব পাৰোঁ। কেইজন আছিল? দুজন ল'ৰা আছিল। হেলমেট আছিল? সেইটো হেলমেট আছিল, দুজনৰ আছিল। আৰু চলাই যোৱাজনৰ ডেড বুলি অলৰেডি ডক্টৰে ডিক্লেয়াৰ দিছে আৰু পিছত বহাজন ইঞ্জুৰি হৈ আছে। আমি তেখেতৰ এড্ৰেছটো এতিয়ালৈকে হেৰি কৰিব পৰা নাই। নাম এজনৰ পাইছোঁ, এজনৰ এতিয়ালৈকে পোৱা নাই। কি নাম? জয়নালুদ্দিন। ঢুকাইছে মানে। হয়। আহতজনৰ নাম কিবা পাইছে নেকি? আহতজন আৰিফুল ইছলাম বুলি গম পাইছোঁ। ফুল এড্ৰেছটো আমি পোৱা নাই এতিয়ালৈকে, আমি লৈ আছোঁ। চিটি স্ক্ৰীণত আছে বুলি আমি গম পাইছোঁ। চাওক কেনেকৈ ঠিক কৰা যায়। আৰু চলি আছে আপোনালোকৰ চেকিং চলি আছে। এতিয়া নেশ্যনেল হাইৰোডত সদায় এনি টাইম গাড়ী মটৰ চলি থাকে। তাৰ মাজতে দুৰ্ভাগ্যবশতঃ আমাৰ হৈ গ'ল এটা এক্সিডেণ্ট। এনাউন্সমেণ্টটো আমি সন্ধিয়াৰ পৰা এনাউন্সমেণ্টো কৰি আছিলোঁ, নাগা চেকিঙো কৰি আছিলোঁ। তাৰ মাজতে নেশ্যনেল হাইৰোড যিহেতু এনি টাইম গাড়ী মটৰ যান জঁট চলি থাকে, দুৰ্ভাগ্যবশতঃ এটা এক্সিডেণ্ট হৈ গ'ল।